Hello guys, good morning. Welcome to my Kankan vlog. আৰু আশা কৰোঁ আপোনালোকৰ ভাল আৰু মোৰো ভালেই। আৰু এতিয়া গুণৰ ভোক লাগি আছে, সেইটো কাৰণে আলু দুটামান ভাজি দিওঁ। আলু কটাইটো বিচাৰি পোৱা নাই, এয়া চাকুটো পালোঁ। আলু ইমান ভাল আলু নাই, কালি কিনি আনিছিলে, কিন্তু দোকানতে ভাল আলু নাই। এতিয়াতো ছিজনটো শেষ হৈছে, সেইটো কাৰণে মামা খাবা দেই বেটি, মামা খাবা। আলু ভাজি দিম মামা। এয়া আমাৰ বেটি কান্দি আছে মোবাইল চাবলৈ কাৰণে, ৰাতিপুৱাৰ পৰা চাই আছে মোবাইল, সেইটো কাৰণে আৰু বেছি চাবলৈ দিয়া নাই, হ'লেও কান্দি আছে। আলু ভাজিলা আকৌ আলু এতিয়া ভাত হৈ গ'ল, আলু ভাজিলোঁ, এতিয়া হৈ গ'ল, খুৱাই আছোঁ। খাই লোৱা লাহেকৈ। আকৌ এতিয়া তই মইনাটো চেৰেকীটো কাটি 4ডালমান ভাঙিলে পুৰণা হৈ যোৱাৰ কাৰণে, আৰু সেইটো কাৰণে এতিয়া নতুন 4ডাল লগাই দিম। আৰু গুণৰ চোৱা নতুনকৈ টুপি কিনি আনিলে, এতিয়া ধুনীয়াকৈ পিন্ধি আছে। তাইৰ পৰা কাম এটা ভালকৈ কৰিব নোৱাৰে, ইমান আমনি কৰি থাকে। এতিয়া বনাই হৈ গ'ল আমাৰ। তুমি চোতাল হাৰিছা নি? হা মোৰ দেহাজনী ইমান কাম কৰি এইটো নকৰিবা, এইটো দিয়া 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 দিয়া, পিটিম নহ'লে, পিটিম পিটিম ন কৈ দিয়া। এইকেইটা যাব, এতিয়া জ্বলাব লাগিব গোটেইখিনি। এয়া গছজোপা তলতে একদম নাছিলে।
বাই মই এতিয়া বজাৰলৈ আহিলোঁ, কিছুমান বস্তু লোৱা হ'ল আৰু এতিয়া কমফৰ্টটো পাহৰি গৈছিলোঁ, সেইটো কাৰণে কমফৰ্টটো লৈ ল'লোঁ। পিংক কালাৰটো, গোন্ধটো বহুত ধুনীয়া। আৰু আমাৰ কাৰিচুক বজাৰখন আগফালে এনেই অলপ দেখুৱাম। আৰু দোকানলৈ আহি বহুত ধুনীয়া ছোৱালীজনী লগ পালোঁ, মৰমলগীয়া এজনী, আৰু সেইজনীকো আপোনালোকক দেখুৱাম। এয়া হৈছে বজাৰখন আৰু ছোৱালীজনী হৈছে দেখুৱাই আছোঁ। এয়া इसका बेटी है वही तो मैं समझ रही हूँ ना। कैसा है बच्चा हो के हाय कर दियो ना तनिता हाय কৈ দিয়া হাই কেইমাহ হৈছে 8 মাহ হৈছে कम दाम वाला पैकेट नहीं है क्या छोटा सा এতিয়া আমি বজাৰ কৰি হৈ গ'ল জেফ দোকানত সোমাই আছে এতিয়া ঘৰলৈ যাম কা সোমাব এজনী বাইদেউ ডিউটি পাইছে এয়া ভাইটি এতিয়া বজাৰ কৰি আহিলোঁ আহি মেলি গা পা ধুই ফ্ৰেছ হৈ গ'লোঁ আৰু পূজাও কৰিলোঁ আৰু এতিয়া মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিৰ কাৰণে বাই বাই।